Subscribe my YouTube channel Arifia Education. 1 নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া সাহিত্য সাংস্কৃতিক প্ৰাণপুৰুষ কোন আছিল? এনচাৰটা হ'ল শ্ৰীমতী শংকৰদেৱ অসমীয়া সাহিত্য সাংস্কৃতিক প্ৰাণপুৰুষ আছিল। 2 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ জাতীয় উৎসৱ কি? এনচাৰটা হৈছে বিহু। বিহু হৈছে অসমৰ জাতীয় উৎসৱ। 3 নম্বৰ কুৱেশ্যনটা হ'ল সাংস্কৃতিক প্ৰত্যক্ষ বাহক কি? এনচাৰটা হৈছে ভাষা। ভাষা হৈছে সাংস্কৃতিক প্ৰত্যক্ষ বাহক। 4 নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া সংস্কৃতিৰ মূল ভিত্তি কি? এনচাৰটা হৈছে সনাতন অসমীয়া সংস্কৃতিৰ মূল ভিত্তি। 5 নম্বৰ কুৱেশ্যনটা হ'ল মাঘ বিহু চুঙা পিঠা খোৱা প্ৰথা কি আছিল? এনচাৰটা হৈছে দ্ৰাবিড় ক্ৰিয়া সংস্কৃতিক মাঘ বিহু চুঙা পিঠা খোৱাৰ প্ৰথা আছিল। 6 নম্বৰ কুৱেশ্যনটা হ'ল চূণ শিল আৱিষ্কাৰ হোৱাৰ আগতে অসমীয়া চূণ কেনেকৈ তৈয়াৰ কৰিছিল? এনচাৰটা হ'ল শামুক পুৰি। শামুক পুৰি অসমীয়াসকলে চূণ তৈয়াৰ কৰিছিল। 7 নম্বৰ কুৱেশ্যনটা হ'ল গোৱালপাৰা কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে পালন কৰা উৎসৱটোৰ নাম কি? এনচাৰটা হ'ল অষ্টদম্ভ পূজা। অষ্টদম্ভ পূজা গোৱালপাৰা কৃষি প্ৰতীক হিচাপে পালন কৰা উৎসৱটা হ'ল। 8 নম্বৰ কুৱেশ্যনটা হ'ল অসমত দুৰ্গা পূজা মূৰ্তি প্ৰচলিত হোৱা কোন দিনৰ পৰা হৈছিল? এনচাৰটা হ'ল প্ৰতাপ সিংহৰ দিনৰ পৰা অসমত দুৰ্গা পূজাৰ মূৰ্তি প্ৰচলিত হৈছিল। 9 নম্বৰ কুৱেশ্যনটা হ'ল কাৰ্বি সমাজৰ প্ৰচলিত ধৰ্ম উৎসৱটোৰ নাম কি? এনচাৰটা হ'ল চংমাকান নৃত্য কাৰ্বি সমাজৰ প্ৰচলিত ধৰ্ম উৎসৱৰ নাম। 10 নম্বৰ কুৱেশ্যনটা হ'ল মিচিংসকলৰ আঘোণ আৰু ফাগুন মাহত পালন কৰা উৎসৱটোৰ নাম কি? এনচাৰটা হৈছে পৰাগ উৎসৱ। মিচিংসকলৰ আঘোণ আৰু ফাগুন মাহত পালন কৰা ধৰ্মীয় উৎসৱটো হ'ল। 11 নম্বৰ কুৱেশ্যনটা হ'ল জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়? এনচাৰটা হ'ল প্ৰতি বছৰৰ ডিচেম্বৰ মাহত জাগিৰোডত জোনবিল মেলা অনুষ্ঠিত হয়। 12 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ হাজং জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱটো কি? এনচাৰটা হ'ল চৰমাগা। অসমৰ হাজং জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱটো হ'ল। 13 নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ ভক্তি আন্দোলনৰ গুৰিত ধৰা নাম কি? এনচাৰটা হৈছে শ্ৰীমতী শংকৰদেৱ। অসম ভক্তি আন্দোলনৰ গুৰিত ৰজাৰ নাম হ'ল। 14 নম্বৰ কুৱেশ্যনটা হ'ল শ্ৰীমতী শংকৰদেৱ প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? এনচাৰটা হ'ল এশশৰ নাম ধৰ্ম। শ্ৰীমতী শংকৰদেৱ প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হ'ল। 15 নম্বৰ কুৱেশ্যনটা হ'ল শান্তিৰ ধৰ্ম মূল অৱলম্বন কি? এনচাৰটা হ'ল মূৰ্তি পূজা শান্তিৰ ধৰ্মৰ মূল অৱলম্বন। নম্বৰ কুৱেশ্যনটা হ'ল বৈশ্য ধৰ্মৰ মূল দেৱতা কি? বৈশ্য ধৰ্মৰ মূল দেৱতা হ'ল এনচাৰটা হৈছে বিষ্ণু বা ভগৱান শ্ৰীকৃষ্ণ বৈশ্য ধৰ্মৰ মূল দেৱতা। 17 নম্বৰ কুৱেশ্যনটা হ'ল দৰঙৰ প্ৰথম গৰাকী ৰাজপুৰোহিত কি? এনচাৰটা হৈছে
প্ৰিয়তম সিদ্ধান্তৰ বাগীশ দৰঙৰ প্ৰথম গৰাকী ৰাজপুৰোহিত হল। 18 নম্বৰ কুৱেশ্যনটা হ'ল বৈশ্য ধৰ্মৰ মূল দেৱতা কি আছিল? এনচাৰটা হ'ল মহাদেৱ শিৱ। বৈশ্য ধৰ্মৰ মূল দেৱতা হ'ল। নম্বৰ কুৱেশ্যনটা হ'ল প্ৰাক-বৈশ্যৰ যুগৰ দুগৰাকী কবিৰ নাম উল্লেখ কৰা। এনচাৰটা হ'ল মাধৱ কান্দুলী আৰু হেমন্ত সৰস্বতী। প্ৰাক-বৈশ্য যুগৰ দুগৰাকী কবিৰ নাম হ'ল। 20 নম্বৰ কুৱেশ্যনটা হ'ল বৈশ্য যুগৰ কবিসকলৰ নাম কি? এনচাৰটা হৈছে শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, ৰাম সৰস্বতী আৰু শ্ৰীধৰ কান্দুলী বৈশ্য যুগৰ কবিসকলৰ নাম।